জিঞ্জাৰৰ মালিক এজন পুঁজিপতি উৰুখা প্ৰজাবিলাক জেচিবি লগাই ভাঙি দিছে। জিঞ্জাৰৰ ফালে বিজেপি চৰকাৰৰ জেচিবি যাবলৈ সাহস নাই, কাৰণ জিঞ্জাৰৰ মালিকৰ পইচা লৈ পেলাই ইলেকশ্যন খেলে। আপুনি তাতে মন্ত্ৰীৰ ঘৰ আছে, এজন অসমৰ সাংসদৰ ঘৰ আছে, মাটি আছে। মই যেতিয়া কৈ থাকোঁ যে AIUDF বিজেপিৰ মিত্ৰ, তেতিয়া বহুতে বেয়া পায়। কিন্তু শিলসাকুৰ উচ্ছেদৰ সময়ত আজমল ডাঙৰীয়া সম্পত্তিটো শিলসাকুৰ মাটিতে আছে। গতিকে এই কথাবিলাক সকলোৱে দেখি আছে, কি ধৰণে মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীৰ ঘৰবিলাক আগদিনাখন ভাঙি দিয়া হৈছে, যি ধৰণে মানৱতাৰ বধ্যভূমিলৈ অসম ৰূপান্তৰিত হৈছে। এইটো ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক। অন্ততঃ মেট্ৰিক পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালীকেইটাক কেইদিনমানৰ কাৰণে 21 মাৰ্চলৈকে সকাহ দিব পৰা এটা মানৱতাবাদী দৃষ্টিভংগীৰ মানসিকতা চৰকাৰৰ থকা হ'লে অসমৰ মানুহে ভাল পালেহেঁতেন। জিঞ্জাৰৰ মালিক এজন পুঁজিপতি উৰুখা প্ৰজাবিলাক জেচিবি লগাই ভাঙি দিছে। জিঞ্জাৰৰ ফালে বিজেপি চৰকাৰৰ জেচিবি যাবলৈ সাহস নাই, কাৰণ জিঞ্জাৰৰ মালিকৰ পইচা লৈ পেলাই ইলেকশ্যন খেলে। আপুনি তাতে মন্ত্ৰীৰ ঘৰ আছে, এজন অসমৰ সাংসদৰ ঘৰ আছে, মাটি আছে। মই যেতিয়া কৈ থাকোঁ যে AIUDF বিজেপিৰ মিত্ৰ, তেতিয়া বহুতে বেয়া পায়। কিন্তু শিলসাকুৰ উচ্ছেদৰ সময়ত আজমল ডাঙৰীয়া সম্পত্তিটো শিলসাকুৰ মাটিতে আছে। গতিকে এই কথাবিলাক সকলোৱে দেখি আছে, কি ধৰণে মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীৰ ঘৰবিলাক আগদিনাখন ভাঙি দিয়া হৈছে, যি ধৰণে মানৱতাৰ বধ্যভূমিলৈ অসম ৰূপান্তৰিত হৈছে। এইটো ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক। অন্ততঃ মেট্ৰিক পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালীকেইটাক কেইদিনমানৰ কাৰণে 21 মাৰ্চলৈকে সকাহ দিব পৰা এটা মানৱতাবাদী দৃষ্টিভংগীৰ মানসিকতা চৰকাৰৰ থকা হ'লে অসমৰ মানুহে ভাল পালেহেঁতেন। জিঞ্জাৰৰ মালিক এজন পুঁজিপতি উৰুখা প্ৰজাবিলাক জেচিবি লগাই ভাঙি দিছে। জিঞ্জাৰৰ ফালে বিজেপি চৰকাৰৰ জেচিবি যাবলৈ সাহস নাই, কাৰণ জিঞ্জাৰৰ মালিকৰ পইচা লৈ পেলাই ইলেকশ্যন খেলে। আপুনি তাতে মন্ত্ৰীৰ ঘৰ আছে, এজন অসমৰ সাংসদৰ ঘৰ আছে, মাটি আছে। মই যেতিয়া কৈ থাকোঁ যে AIUDF বিজেপিৰ মিত্ৰ, তেতিয়া বহুতে বেয়া পায়। কিন্তু শিলসাকুৰ উচ্ছেদৰ সময়ত আজমল ডাঙৰীয়া সম্পত্তিটো শিলসাকুৰ মাটিতে আছে। গতিকে এই কথাবিলাক সকলোৱে দেখি আছে, কি ধৰণে মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীৰ ঘৰবিলাক আগদিনাখন ভাঙি দিয়া হৈছে, যি ধৰণে মানৱতাৰ বধ্যভূমিলৈ অসম ৰূপান্তৰিত হৈছে। এইটো ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক। অন্ততঃ মেট্ৰিক পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালীকেইটাক কেইদিনমানৰ কাৰণে 21 মাৰ্চলৈকে সকাহ দিব পৰা এটা মানৱতাবাদী দৃষ্টিভংগীৰ মানসিকতা চৰকাৰৰ থকা হ'লে অসমৰ মানুহে ভাল পালেহেঁতেন।